নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া চাই যাওক, এয়া মূৰ্তি বনাই আছে। এয়া এজন খনিকৰে মূৰ্তি বনাই আছে, চাই যাওক। মই দেখুৱাই গৈ আছো, চাই যাওক ধুনীয়াকে। এয়া চাই যাওক। এয়া কি মূৰ্তি? শিৱ মূৰ্তি। এয়া শিৱ মূৰ্তি। শিৱ মূৰ্তি চাই যাওক, ধুনীয়াকে সমান কৰি আছে। ধুনীয়াকে হাতেৰে সমান কৰি আছে, চাই যাওক। এয়া বাহিৰত যে এজনা আছে, সেইজনা কিহৰ মূৰ্তি? কালীৰ মূৰ্তি। কালীৰ বাহিৰত এজনা আছে, আপোনালোকক মই দেখুৱাই গৈ আছো। সেইজনা হৈছে কালীৰ মূৰ্তি। এয়া হৈছে কালীৰ মূৰ্তি, চাই যাওক। খুব সুন্দৰকৈ এয়া কালীৰ মূৰ্তি বনাইছে, চাই যাওক। এইয়া বনাই আছে, এইয়া কাম চলি আছে। এসপ্তাহ ধৰি কাম চলাই আছো আৰু চলাই যাম বুলি আশাবাদী আৰু। আৰু বহুতো সৰু সৰু মূৰ্তি এওঁ বনাই থৈছে। এয়া মই সুধিম কি কি বনাই থৈছে। লক্ষী আছে, সৰস্বতী, তাৰপিছত গণেশ, বিশ্বকৰ্মা, ৰাধা কৃষ্ণ। চাব পাৰিব এইপিনে। মই দেখুৱাই গৈ আছো, চাই যাওক। এয়া এইখনে ঢাকি থৈছে, আকৌ ধূলি বালি পৰে বুলি। এয়া চাই যাওক, খুব সুন্দৰকৈ বনাইছে। এয়া চাই যাওক। এইয়া চাই যাওক, খুব সুন্দৰকৈ ধুনীয়াকৈ বনাইছে। এইয়া চাই যাওক, খুব সুন্দৰকৈ ধুনীয়াকৈ বনাইছে। তেন্তে আজিলৈ ইমানকে আগবঢ়ালোঁ মোৰ চেনেলটোত। যদি ভাল লাগিছে ভিডিঅ'টো তেন্তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।